So friends, আজি আহি পালোহি আমাৰ ঘৰ মাহঁতৰ ঘৰ বিহুত প্ৰত্যেক বছৰে আহোঁ এবাৰো আহিছোঁ আৰু এয়া হৈছে মাই হিৰো মানে মোৰ লাইফৰ ফাৰ্ষ্ট হিৰো বছ বুলি কওঁ আমি বাই ভনীয়ে হেৰি কৰিলে কথা পাতিলে বছ আছে নে বছে ফোন কৰিছিলে এনেকৈ পেলাই কওঁ মানে কিন্তু সঁচাকৈ তেওঁ মানে আমাক বহুতখিনি সৰুৰ পৰা বহুত যত্ন লৈ বহুত প্ৰত্যেক মাক দেউতাকে কৰে অফক'ৰ্চ কিন্তু তেওঁ মানে স্পেচিয়েলি যিটো নিৰাপত্তা আমি পাইছিলোঁ ন এতিয়া ডাঙৰ হ'লে এতিয়া বাহিৰত বেলেগ কথা সৰুতে যি পাব লাগে আমি গোটেইখিনি ফেচিলিটিৰ সৈতে তেওঁ আমাক ডাঙৰ কৰিছে মাৰ সৈতে লগ লাগি দুইজনে কষ্ট কৰি পেলাই ডাঙৰ কৰিছে আমাক আৰু এখন ঘৰলৈ উলিয়াই দিছে এতিয়া তেওঁলোক থাকে অকলে কাৰণ আমাক বিয়া দি উলিয়াই দিলে এতিয়া যেতিয়া আহোঁ তেওঁলোক মানে অকণমান হেৰি হৈ যায় আৰু ফূৰ্তি আৰু মনটো আৰু মোৰ লাইফৰ ফাৰ্ষ্ট হিৰোৰ লগত কথা পাতিম আৰু তেওঁৰ নামটো প্ৰভাত শইকীয়া তেওঁ কিন্তু ভাল নাট্যকাৰ ন মানে নাটক কৰা মানে হেৰি অভিনেতা তেওঁ বিভিন্ন ধৰণৰ নাটক কৰিছে আমি দেখিছোঁ আৰু বিশেষকৈ মই সৰুৰ পৰা যিহেতু দেখিছোঁ মোৰ মনত থকা এটা বিশেষ তেওঁৰ চৰিত্ৰ হৈছিলে কৰিম বুলি চৰিত্ৰ এটা কৰিছিলে মগৰীবৰ আজানত আমি কিন্তু তেওঁক দেউতা বুলি নামাতো তাৰো এটা কথা আছে তেওঁৰ ঘৰত মতাৰ নামটো হৈছে বাপজান আইতাহঁতে তেওঁক বাপ বুলি মাতিছিলে চৰ্টত আৰু আমিও যিটো সৰু থাকোঁতে অ' বাপ এনেকৈ কওঁ তাৰপিছত চবে কয় যে আইতাই শিকালে যে বাপ বুলি নামাতিবা দেউতা বুলি ক'বা সেই বাপ দেউতা লগাই পেলাই চৰ্টত বাইত্যা হৈ গ'ল বাইত্যা আমি যে আহিছোঁ বা তুমি যে আমাৰ যে ফেমিলিটো তুমিতো হেৰি নিচিনা নহয় জানো বটবৃক্ষ আমি থাল ঠেঙুলি কি ক'বা আজি নতুন বছৰত মোৰ ফ্ৰেণ্ডছক অকণমান আশীৰ্বাদ দিয়া দুই এটা কথা কৈ তাৰপিছত নাটকৰ বিষয়ে কিন্তু অলপ ক'বা কোৱাচোন মৰমৰ মোৰ ছোৱালীৰ বন্ধুসকল মই সকলোকে বিহুৰ শুভেচ্ছা আশীৰ্বাদ দিছোঁ তোমালোক যাতে সকলো দীৰ্ঘজীৱী হোৱা কুশলে থাকা তাকে কামনা কৰোঁ তোমাৰ ল'ৰা ছোৱালী তোমালোকৰ গিৰিহঁতক সকলোৱে যাতে মংগলে থাকে বাইদেউ তুমি কোৱা না অকণমান তুমি কৰা কিছুমান নাটকৰ বিষয়ে কিখিনি কৰিছিলা মোৰ একজেক্টলি গোটেইখিনি মনত নাই তুমি কোৱাচোন অকণমান চৰ্টত হ'লেও নাটকটো কৰিছোঁ 60 দশকৰ বহু নাটকেই কৰিছোঁ হিচাপ তেনেকৈ হিচাপ এটা আছে 50-60খন নাটক হ'ব তাৰপাছত আছে একাকীকাও আছে ফুল ফ্লেজেড ড্ৰামাও আছে ফুল ফ্লেজেড ড্ৰামাৰ ভিতৰত মোৰ প্ৰথম জীৱনৰ নাটক হ'ল খেলুৱৈ পিছল মন যিখন নাটক শেষলৈ উপৰ মহলা কথাছবি কৰিছিল পবিত্ৰ বৰকাকতে জিতেন শৰ্মা এখেতসকল অভিজ্ঞ অভিনেতাই কৰিছিলে তাৰমানে শকুন্তলাখনত যোন দুষ্মন্ত হৈছিল তেওঁ পবিত্ৰ বৰকাকতিৰ কথা কৈছে পবিত্ৰ বৰকাকতি কৰিছিলে খেলুৱৈ পিছল মন আছিলে নাট্যকাৰ আছিলে মণি কুমাৰ ভৰচাতী আৰু তেনেকৈ আছিলে কৈছোঁ জিতেন শৰ্মা পবিত্ৰ বৰকাকতি মোৰ এতিয়া বয়স 74 বছৰ এতিয়া কিছু কথা মনত থাকে কিছু কথা পাহৰি যাওঁ তেনে নাটক বহুত আছে পুৰংগনয়নী কৰিছিলোঁ ৰাঘৱ মৰাণৰ শাৰদাকান্ত বৰদলৈৰ ৰচিত পুৰংগনয়নী চৰিত্ৰ আছিল ৰাঘৱ মৰাণ তাৰপাছত আছিলে সাকু নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাট্যকাৰত কৰিছিলোঁ মৌলবীৰ চৰিত্ৰ উপবোজ কৰিছিলোঁ প্ৰফুল্ল বৰাৰেই তাত কৰিছিলোঁ দীননাথ তেনেকৈ আৰু বহুত নাটক আছে দেৱকুমাৰ শইকীয়া আছিল স্বপ্ন ছবিৰ ছন্দ তাৰপাছত আছিলে মৰাসুঁতিৰ জীয়া সাকু তাৰপাছত আছিলে পানীৰ তলৰ কাঁইট বিশ্বতেই জংচন এনে বহুত নাটক ফুল ফ্লেজ নাটকৰ ভিতৰত আছিলে আৰু নাটক কি আছিলে পাহৰিছোঁ এতিয়া সোণা অন্ধৰাজ এখন আমি পাইছিলোঁ অন্ধৰাজ আছিলে সোণা অন্ধৰাজখন আছিলে মগৰীবৰ আজান আছিলে তাৰপাছত আছিলে মগৰীবৰ আজান তাৰপাছত আছিলে এই
দৌৰ আছিলে, নৰেন বৰাৰ দৌৰ আছিলে, নৰেন বৰাৰ দৌৰ আছিলে। তাৰপিছত আছিলে অংকুশ আছিলে, তাৰপাছত আছিলে আৰু এতিয়া তেনেকে একো নাই। তোমাৰ কিন্তু চৰিত্ৰ কোনকেইটা ফেভাৰিট চৰিত্ৰ আছে তোমাৰ? ফেভাৰিট চৰিত্ৰ কৰিম আছিলে। কৰিম নাটকখন, নাটক মগলুবৰ আজান, সেইখন মই চাইছিলো অৱশ্যে, মোৰো মনত আছে। দুৰ্দান্ত অভিনয় কৰিছিলা, বেলেগৰ কাৰণে নাজানো, মোৰ কাৰণেতো বহুত হেৰি। তাৰ সোণা ৰন্ধনত আছিলে, সোণা ৰন্ধন নাটকখনত আছিলে অৰিন্দম বৰুৱা। সোণা ৰন্ধন অৰিন্দম বৰুৱা চৰিত্ৰটো মোৰ উল্লেখযোগ্য চৰিত্ৰ। তাৰপাছত আছিলে উপপথৰ বীৰনাথ, সুৰংগনয়নীৰ ৰাঘৱ মৰাণ। তাৰপাছত আছিলে ৰাঘৱ মৰাণ। তোমাকতো চিনেমাৰ কাৰণেও মাতিছিলে দুই এখন, আমিতো সৰু থাকোঁতে মাতিছিলে, কিন্তু মই চিনেমালৈ যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলো। মাতিছিলো, ইচ্ছা প্ৰকাশ নকৰিলে মই দুৰ্বল, মোৰ ৰেটিনিয়েল ডিটাচমেণ্ট হৈছিলে, তাৰ কাৰণে মই দৃষ্টিশক্তি লোপ পাইছিলে, কমি গৈছিলে। এতিয়া যেনে তেনে চলি থাকিব পাৰো, খুব বেছি 2 মিটাৰমানলৈকে দেখা পাওঁ, তাৰপিছত অৱস্থা। কাৰণ এতিয়া জীৱনৰ শেষৰ জীৱনেই ধৰি গৈ হৈ পৰে। এইটোতো চবৰে বয়সস্থ মানুহ হৈ যাব। গতিকে এইখিনি কৰি আৰু এইখিনি ইমানকে পাৰ সেইটোৱে ডাঙৰ কথা। আৰু কেতিয়াবা মনত পৰিলে তুমি নাম কেইখন কবা, নাটক কেইখনৰ নাম কবা, মই ফ্ৰেণ্ডছক জনাম। আৰু তুমি চিনেমাতকেও ধৰা নাটক কৰি বেছি কমফৰ্টেবল। নাটকৰ কথাটো হৈছে কি, নাটকৰ কথাটো এবাৰেই, তাকেতো সন্মুখত দৰ্শন কৰি থাকিব, তেওঁলোকক আমি ফাঁকি দিব নোৱাৰো, চকুৱে চকুৱে নাটক কথা পাতিব লাগিব। কাৰণ এটা চৰিত্ৰ যেতিয়া মঞ্চত উঠিব, ধৰি লওক মই প্ৰভাৱ পৰে শইকীয়া, মোৰ চৰিত্ৰ ভাগত পৰিছে কৰিম, মই মঞ্চত উঠাৰ লগে সেই মুহূৰ্তত প্ৰভাৱ শইকীয়া মানুহজন নাইকিয়া হৈ যায়, তেওঁৰ আত্মাটো কৰিমত সোমাই যায়, কৰিমৰ চৰিত্ৰ সোমাই যায়। মানুহে প্ৰভাৱ শইকীয়াক নিবিচাৰে মঞ্চত, কৰিমক বিচাৰে, সেই মুহূৰ্তত নাটকে বিচাৰিছে কৰিমক। গতিকে কৰিম হ'ব লাগিব, কৰিম হৈ পেলাইহে দৰ্শকক আপুনি উপভোগ কৰিবলৈ সুবিধা দিব লাগিব। প্ৰত্যেক চৰিত্ৰতে নিজৰ নিজৰ এটা বৈশিষ্ট্য আছে, এই চৰিত্ৰ ৰূপায়ণ কৰি অভিনেতা হোৱাটো আমি অভিনেতা আচলতে নহয়েই, এনেই ষ্টেজত নাটক কৰোঁ কাৰণে মানুহে অভিনেতা বুলি কয় আৰু, কিন্তু আচলতে অভিনেতা হ'বলৈ বহুত সাধনা আছে, বহুত নীতি নিয়ম আছে, ষ্টেজৰ মঞ্চৰ নিয়ম কানুনৰ কথা আছে, লাইটিঙৰ কথা আছে, সংগীতৰ কথা আছে, সেইবিলাকৰ লগত নিজকে চৰিত্ৰই খাপ খুৱাই নিব লাগিব, তেহে নাটকত চৰিত্ৰটো ফুটি উঠিব। এইখিনি কৰিব যদি পাৰে সিহে সফল অভিনেতা হ'ব পাৰে। মই কিন্তু নিজকে অভিনেতা বুলি নাভাবো, ৰাইজে বিচাৰে। আজিৰ পৰা 50 বছৰ আগতে এতিয়া নাটকৰ কথা তেনেকে কেতিয়াবা আমি সৰু থাকোতে, আমি কলেজত পঢ়ালৈকে তুমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছা, সোণোৱাল আন্দাৰাজখন মই তাতে চাইছিলো। আৰু তুমি এতিয়া নতুন চাম হেৰিক আশীৰ্বাদ কৰা, নাটকৰ যোনবিলাক উঠি আহিছে, আমাৰ অফিচতে বহুত আছে, গৰিমাহঁত, মন্টুহঁত। নাটক কৰিবলৈ হলে সাধনা কৰিব লাগিব, আৰু হোমৱৰ্কটো ডাঙৰ কথা। সময়মতে
আখৰাত বা ৰিহাৰ্চেলত উপস্থিত থকাটো যেনেকে স্কুল পঢ়িলে 10টা বজাত স্কুললৈ যাবই লাগিব, নাটকত যদি পৰিচালকে কয় যে নাটকৰ ৰিহাৰ্চেল 6টা বজাৰ পৰা আছে, একজেক্টলি 6টা বজাত গ'লে গোটেই কেৰেক্টাৰ বিলাককো বুজি পোৱা যায় আৰু নিজেও নিজে নাটকত পাংচুৱেল হ'ব লাগিব, পাংচুৱেল হ'ব লাগিব, শৃংখলাবদ্ধ হ'ব লাগিব। নাটকখন চাকচেছ কৰিবলৈ হ'লে, কাৰণ এইটো এটা টিম ৱৰ্ক, একক নহয়, একক অভিনয় নহয়, এইটো টিম ৱৰ্ক। টিম ৱৰ্কটো চাকচেছ হ'বলৈ হ'লে প্ৰত্যেকজন টিমৰ অভিনেতাই, প্ৰত্যেকটো টিমৰ অভিনেতাই সমভাৱে নাটকৰ আখৰাত মনোযোগ দিলেহে এখন ভাল নাটক উপহাৰ দিব পাৰি। কাৰণ নাটকখন উপহাৰ দিয়াটো এটা জন্ম যন্ত্ৰণা। এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দিলে যিমান যন্ত্ৰণা পায়, সন্তান জন্ম হোৱাৰ পাছত মাতৃৰ মুখত যি আনন্দ উপভোগ কৰে, সেই নাটকখনো মই তেনেকুৱা বুলিয়েই ভাবো। দুমাহ ৰিহাৰ্চেল কৰি লৈ যেতিয়া নাটকখন সুন্দৰভাৱে উপস্থাপন কৰি দৰ্শকক আমোদ দিব পাৰো, দৰ্শকে আহি যেতিয়া অনুমোদন কৰে, আঁকোৱালি লয়, আশীৰ্বাদ কৰে, সেইটো নিচিনা আনন্দ আৰু একো হ'ব। এনেকে কৈছো আৰুনো কি ক'ম আৰু। নাই ঠিকে আছে। আৰু নতুন বছৰত মই মোৰ বন্ধু বান্ধৱীৰ ফালৰ পৰাও আৰু শুভাকাংক্ষীৰ ফালৰ পৰাও তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। ভালে কুশলে থাকা, আম্মাকো ছাপোৰ্ট দি থাকা সদায়। ঠিক আছে, মই থেংক ইউ কৈছো, কিন্তু একচুৱেলি মোৰ নিজৰে মানুহ, তথাপিও বেলেগকো থেংক ইউ কওঁ, তেওঁকো মই থেংক ইউ দিছো। গতিকে শেষত আৰু মই সকলোকে ভোগালীৰ আনন্দ উপভোগ কৰক আৰু কাখন যাতে সমৰ্থন নকৰে। কাখন চবতকে ডাঙৰ কথা, মই যিমানকেইটা ভিডিঅ' লৈছো তাৰ ভিতৰত আনকমন ডাইলগ, তেওঁ কাখন যাতে সমৰ্থন নকৰে। জাতিক বাচিবলৈ হলে যিখিনি উঠি আহিছা, সেইখন তোমালোকে কাখন সমৰ্থন নকৰিবা। জাতি ধ্বংসকাৰ অসমীয়া জাতি এনেকুৱা এটা জাতি, সি কেতিয়াও নাহাৰে। তোমালোকক আশীৰ্বাদ দিছো, তোমালোকে সমৰ্থন